নমস্কাৰ সকলোকে মই ভনিতাৰা আপোনালোক সকলোকে পুনৰবাৰ eShreniলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৱে সুস্থ মনে আছে সুস্থ শৰীৰে আছে আৰু খুব ধুনিয়াকৈ পঢ়াশুনা আগবঢ়াই লৈ গৈ আছে ইতিমধ্যে আপোনালোকে যদি আমাৰ লগত জড়িত হৈ আছে নিশ্চয়কৈ দেখিছে যে আমাৰ ক্লাसेसবোৰ আৰম্ভ হৈছে আমি প্ৰতিটো বিষয়ৰে আপোনালোকলৈ প্ৰতিটো সম্পূৰ্ণ পাঠদানৰ যোগান ধৰিবলৈ আমি আশা প্ৰকাশ কৰিছো আৰু আমি চেষ্টা কৰি গৈ আছো গতিকে আশা কৰো যাতে আপোনালোকৰ বিষয়সমূহত যি ধৰণৰ ডাউট থাকে সেই ডাউটবোৰ ক্লিয়াৰ কৰিবলৈ হলে আমাৰ এই ক্লাसेसবোৰ কৰিব পাৰে এটো এনেকুৱা নহয় যে অকল অসমীয়া বিষয়টো আপোনালোকে গণিত বিষয় আমাৰো ক্লাছৰ হয় গণিতৰো চাব পাৰে সমাজ বিজ্ঞানৰো চাব পাৰে বিজ্ঞানৰো চাব পাৰে অসমীয়াৰো চাব পাৰে আৰু কিছুদিনৰ পিছত ইংৰাজীৰ বিষয়ৰো পাঠদান আৰম্ভ কৰা হ'ব গতিকে পলম নকৰি আজি আমাৰ পাঠদানলৈ আমি আৰম্ভ কৰো ক্লাছটো কৰাৰ আগৰ দৰে আজিও এয়া হৈছে আমাৰ ইনষ্টাগ্ৰামৰ কিউআৰ কোড এয়া হৈছে আমাৰ ফেসবুকৰ কিউআৰ কোড আৰু এয়া হৈছে আমাৰ টেলিগ্ৰামৰ কিউআৰ কোড আপোনালোকে যদি আমাৰ লগত যোগাযোগ কৰিব বিচাৰে আৰু আমাৰ লগত আৰু বেছি জড়িত হৈ থাকিব বিচাৰে তেতিয়াহলে আপোনালোকে আমাৰ এই ইনষ্টাগ্ৰাম পেজ ফেসবুক পেজৰ লগত জড়িত হ'ব পাৰে যত আপোনালোকে ফলো কৰি থৈ দিলে আমাৰ কোনটো সময়ত কি ক্লাছ আহিব আৰু কেনেকুৱা ধৰণৰ আপোনালোকৰ যদি কিবা অসুবিধা থাকে সেইখিনি কথা আমাক জনাব পাৰিব আৰু বিশেষকৈ আমাৰ এই টেলিগ্ৰাম চেনেলটোত আপোনালোকে জয়েন কৰি ল'ব যাৰ জৰিয়তে আমি আপোনালোকলৈ কিছুমান ইম্পৰ্টেন্ট নোটস কিছুমান ইম্পৰ্টেন্ট কথা সেইবোৰ আমি আপোনালোকৰ লগত শেয়াৰ কৰি যাম আৰু সেইখিনি আপোনালোকে পাবলৈ সক্ষম হ'ব আৰু টেলিগ্ৰাম চেনেলটো জয়েন কৰিবলৈ হলে আপোনালোকে টেলিগ্ৰাম নামৰ এপ এটা প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব লাগিব সেই টেলিগ্ৰাম এপটো ডাউনলোড কৰাৰ পিছতে আপোনালোকে এই কিউআৰ কোডটো স্ক্যান কৰিলে হ'ল আপোনালোকে ডাইৰেক্ট আমাৰ চেনেলটোত এড হৈ যাব হয় যে আজি আমি কোনটো পাঠলৈ আগবাঢ়িছো আমি বৰগীত পাঠটি সম্পূৰ্ণ কৰিলো আজি আমি আহিছো আমাৰ পদ্যাংশৰ দ্বিতীয়টো পদ্য হেয়া হৈছে জিকিৰ মানেনো কি আসলতে বৰগীত আৰু জিকিৰক একেলগে থোৱাৰ কাৰণটোৱে এটো হৈছে যে দুটা আসলতে বেলেগ ধৰ্মালম্বীৰ সকলৰ এক উপাসনামূলক গীত হয় লগতে দুটাৰে বহুখিনি মিল আছে হয় আমি যেটো বৰগীতটি আগতীয়াকৈ পঢ়িলো তেতিয়াহলে বৰগীতটিত থকা ভাবৰ লগত আমি জিকিৰত ক'ব বিচৰা ভাবৰ মিল খুৱাব পাৰো খাপ খুৱাব পাৰো আৰু মই এটা কথা ভাবো যে যেতিয়া আপোনালোকে বস্তুবোৰ প্ৰ্যাকটিক্যালি নিজৰ ওপৰত এবাৰ এপ্লাই কৰি চাব বা যেতিয়া আমি নিজে অকমান প্ৰ্যাকটিক্যালি বস্তুবোৰ ৰিজাই পঢ়িম তেতিয়া খুব সোনকালে মনত ৰয় হয় আৰু তেতিয়া আমি বেছি লাইন বাই লাইন মুখস্থ কৰিব নালাগে আমাৰ মনতে থাকি যায় ধুনিয়াকৈ হয় যে জিকিৰো হৈছে এক প্ৰশস্তিমূলক গীত য'ত আমি বিশেষকৈ আল্লাহৰ উপাসনা কৰাৰ এক গীত হয় যে বৰগীতসমূহ যেনেকৈ ভগৱানৰ উপাসনামূলক গীত হয় য'ত বৈষ্ণৱধৰ্মী লোকসকলৰ এক গীত হয় ঠিক তেনেদৰে জিকিৰসমূহ হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এক গুৰুত্বপূৰ্ণ গীত ইয়াৰ ৰচক হৈছে আজান ফকীৰ আৰু তেওঁৰ আচল নাম হৈছে হযৰত শাহ মিলন যে জিকিৰৰ প্ৰত্যেকটো কবিতাৰ প্ৰত্যেকটো পাঠৰ আমি লেখকৰ নাম চাবই লাগিব কাৰণ প্ৰসংগ সংগতিৰ পৰা যদি সৰু প্ৰশ্ন আহি যায় তেতিয়াহলে দিগদাৰ হ'ব আমাক একেবাৰে লাগিব আৰু বিশেষকৈ প্ৰসংগ সংগতিৰ বাবে লাগিবই লাগিব আৰু প্ৰসংগ সংগতি এনেকুৱা বস্তু নহয় যে নাহে প্ৰত্যেকখন পেপাৰতে চাব প্ৰসংগ সংগতি আছে হয় আৰু জিকিৰৰো ৰচক হৈছে আজান ফকীৰ আৰু আজান ফকীৰৰ আচল নাম এটা আছে আচল নামটো হৈছে হযৰত শাহ মিলন নামটো মনত ৰাখাৰ লগতে স্পেলিং বানানটো গুৰুত্ব দিব নেক্সট এতিয়া আমি পাঠটিলৈ আহো যে জিকিৰত কি কথাখিনি আছে জিকিৰত আসলতে যেনেকৈ বৰগীতৰ লগত মই ৰিজাই যিখিনি কথা কম যে বৰগীতত যেনেকৈ ভগৱানৰ মায়াৰ কথা কৈছে ভগৱানৰ মহিমাৰ কথা কৈছে ভগৱানৰ শৰণত পৰিব লাগে আৰু ভগৱানেই হৈছে একমাত্ৰ উপায় আমাৰ সংসাৰৰ মোহ মায়াৰ পৰা পৰিত্ৰাণ দিয়াবলৈ জিকিৰতো ঠিক তেনেকুৱা ধৰণৰ কথাই আছে ইয়াত বিশেষকৈ আল্লাহৰ কথা কোৱা হৈছে ইয়াত আল্লাহৰ শৰণত পৰাৰ কথা কৈছে আল্লাহৰ গুণানুকীৰ্তন কৰাৰ কথা কৈছে আৰু আল্লাহক বিচাৰি বা ভগৱানক বিচাৰি আমি কতো গৈ দুধুৰ খাব নালাগে আমি আসলতে নিজৰ মাজতে আল্লাহক বিচাৰি পাব লাগে আৰু যি সকলে নিজৰ মাজত বা সাধাৰণ মানুহৰ মাজত আল্লাহক বিচাৰি নাপায় এনে বেলেগ কৰবাত বিচাৰি পায় তেতিয়া কি হয় তেওঁ সংসাৰত বহুত দুখ কষ্ট পাব লগা পৰে
আৰু দুখ কষ্ট কিয় পায় কাৰণ আল্লাহ আসলতে তেওঁলোকৰ মাজতে লুকাই আছিলে কিন্তু তেওঁ আসলতে চিনি পোৱা নাই আৰু আল্লাহক চাৰিওফালে বিচাৰি ফুৰিছে এনেকুৱা ধৰণৰ কথাই আমি এই জিকিৰ নামৰ পাঠটিত পাম যে প্ৰথম ৰহম গিৰিহত তুমি আল্লাহৰ সাহাবয় যদি কৰা দৰিয়াৰ পাৰ লাইনটি পঢ়ি আপোনালোকে নিশ্চয়কৈ গম পাইছে আৰু এটা কথা পাঠটিৰ আৰম্ভণিতে যে পাঠটিৰ বিষয়ত যোৱাৰ আগতে অসমীয়াৰ প্ৰতিটো পাঠ অসমীয়া বিষয় বুলি নহয় গোটেইখিনিয়ে হয় কিন্তু মই অসমীয়াক লৈ গৈছোঁ বৰ্তমান যে ঘৰত ৰিডিং কৰিবই পঢ়িবই আৰু সৰু সৰুকৈ নহয় ডাঙৰ ডাঙৰকৈ পঢ়িব হয় পাঠ পঢ়ি থাকিলেও কেতিয়াবা কি হৈ যায় নিবিচাৰাকেও কিছুমান কথা মনত ৰৈ যায় গোটেই পাঠটো মনত নাৰাখিলেও আমি যদি এটা পাঠ এদিন পঢ়িলোঁ ৩-৪ দিনৰ পিছত আৰু এবাৰ পঢ়িলোঁ তেতিয়া সেই সৰু সৰু কিছুমান বস্তু মনত পৰে আৰু সৰু সৰু নেদেখা কিছুমান ইম্পৰ্টেণ্ট কথাও চকুত পৰিবলৈ হল ৰহম গিৰিহত তুমি আল্লাহৰ সাহাবয় যদি কৰা দৰিয়াৰ পাৰ ইয়াতে ৰহম গিৰিহত তুমি আল্লাহৰ সাহাবয় যদি কৰা দৰিয়াৰ পাৰ যে ৰহম মানে হৈছে দয়া কৰা ৰহম কৰা মানে আমি নিশ্চয় বুজি পাওঁ আমাক ৰহম কৰা মানে কি দয়া কৰা ৰহম মোৰ গিৰিহত ইয়াতে ৰহমৰ গিৰিহত মানে হৈছে গৰাকী বৰগীতৰ ক্ষেত্ৰত কোৱাৰ দৰে ইয়াতেও একে কিতাপখন লগত ৰাখিব লগতে পেন্সিল এডাল ৰাখিব য'ত আপোনালোকে এই ৱৰ্ড মিনিংবিলাক শব্দৰ অৰ্থবিলাক বা এই বাক্যশাৰীয়ে কি বুজাব বিচাৰিছে সেইখিনি কাষত লিখি থৈ দিব পাৰে ৰহম গিৰিহত তুমি আল্লাহৰ সাহাবয় যে কৈছে যে দয়াৰ গৰাকী তুমি আল্লাহ সাহাব মানে গম পাইছে ভগৱানকে কৈছে সাহাব যে দয়াৰ গৰাকী আল্লাহক আসলতে দয়াৰ গৰাকী বুলি কৈছে হয় নিশ্চয় দয়াৰ গৰাকী তুমি আল্লাহ সাহাবয় যদি কৰা দৰিয়াৰ পাৰ কবিয়ে আজান ফকীৰে এবাৰ আল্লাহলৈ কৈছে যে আল্লাহ তুমি দয়াৰ গৰাকী হয় যদি কৰা দৰিয়াৰ পাৰ মোক এই দৰিয়া পাৰ কৰিবলৈ সহায় কৰা যদি কৰা দৰিয়াৰ পাৰ দৰিয়া মানে কি দৰিয়া মানে হৈছে যিকোনো ধৰণৰ পানী থকা ঠাই পানী থকা দৰিয়া হিন্দীত শব্দটো আছে দৰিয়া এয়া সাগৰো হ'ব পাৰে আমি কিতাপৰ অৰ্থত যদি যাওঁ হেয়া নদীও হ'ব পাৰে দৰিয়া শব্দৰ অৰ্থ দৰিয়া পাৰ যে তেওঁ আল্লাহলৈ এটা অনুৰোধ কৰিছে যে সেই দয়াৰ গৰাকী সাহাব আল্লাহ হৈ মোক এই দৰিয়াখন পাৰ কৰিবলৈ সহায় কৰা এতিয়া কবিয়ে আল্লাহক সাগৰ পাৰ কৰিবলৈ সহায় বিচাৰিছে হয় জানো মানে দৰিয়া মানে ইয়াতে কি বুজাইছে এই উপমাটিৰ জৰিয়তে সংসাৰখন পাৰ কৰিবলৈ ইয়াতে দৰিয়াৰ মাজেৰে সংসাৰ পাৰ কৰাৰ কথা কৈছে যে এইখিনি ৰব যদি কৰা দৰিয়াৰ পাৰ সংসাৰখন পাৰ কৰাত সহায় বিচাৰিছে হয় যে একেখিনি কথা বাৰম্বাৰ কৈছো যে হে দয়াৰ গৰাকী হে আল্লাহ সাহাবই মোক এই দৰিয়াখন পাৰ কৰাত সহায় কৰা মোক এই সংসাৰৰ মোহ মায়া সংসাৰৰ দুখ বেদনা সেইবোৰ সুকলমে পাৰ কৰাত মোক সহায় কৰা নেক্সট চিন্তু হেৰা মোৰ মন আল্লাহৰ নামত ভজু হেৰা মোৰ মন গুৰুৰে পাৱত চিন্তু হেৰা মোৰ মন আল্লাহৰ নামত ভজু হেৰা মোৰ মন গুৰুৰে পাৱত ইয়াতে নিশ্চয়কৈ বুজি পাইছে চিন্তু হেৰা মোৰ মন আল্লাহৰ নামত যে মই মোৰ মনত আল্লাহৰ নামতে চিন্তা কৰি থাকো মানে চিন্তু হেৰা মোৰ মন মানে মোৰ মনত আল্লাহৰ চিন্তাই আছে আল্লাহৰ নামত যে মই আল্লাহৰ নামতে চিন্তা কৰি থাকো আল্লাহৰ নামে মই লৈ থাকো আল্লাহৰ নামে মোৰ মনত চলি থাকে হয় আল্লাহৰ নাম মনত এটো ন হয় দে মনত চিন্তা কৰি থাকো এইখিনি লাইনে এটো বুজাইছে ভজু হেৰা মোৰ মন গুৰুৰে পাৱত ভজু মানে হৈছে প্ৰাৰ্থনা কৰা উপাসনা কৰা ভজু শব্দৰ অৰ্থ প্ৰাৰ্থনা বা উপাসনা কৰা
উপাসনা কৰা ভজু হেৰা মোৰ মন গুৰুৰে পাৱত পাৱত মানে হৈছে ভৰিত বা শৰণত শৰণ বা চৰণৰ কথা কৈছে যে মই মোৰ মনত আল্লাহৰ চিন্তাই চলি থাকে মই মোৰ মনত আল্লাহৰ চিন্তাই কৰি থাকোঁ লগতে মই মোৰ মনত গুৰুৰ শৰণত পৰিয়ে প্ৰাৰ্থনা কৰি থাকোঁ গুৰুৰ মানে হৈছে ইয়াতে আল্লাহৰ কথাই কৈছে যে মই আল্লাহৰ কথাই চিন্তা কৰি থাকোঁ আৰু মোৰ গুৰুৰ শৰণত পৰিয়ে তেওঁৰ প্ৰাৰ্থনা কৰি থাকোঁ সেইখিনি কথা কৈছে হ'ল এইখিনি কথা গ'ল এতিয়া নেক্সট প্ৰথমখিনিত কি কৈছিলে যে দয়া কৰিব দিছে তেওঁক এই সংসাৰৰ মোহ মায়াৰ সেইখিনি পাৰ কৰাত সহায় কৰিব লাগে নেক্সট ক'লে যে তেওঁ আল্লাহৰ কথাই চিন্তা কৰে তেওঁ আল্লাহৰ শৰণত পৰি কেনে তেওঁৰে প্ৰাৰ্থনা কৰি থাকে এতিয়া বেলেগ পানী মৰে পিয়াহত অগ্নি মৰে জাৰত সুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত এই বাক্য কবিতা ভাষী একেবাৰে ইম্পৰ্টেণ্ট কাৰণ প্ৰসংগ সংগতিত আহে যে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত পানী কি পিয়াহত মৰে পানী আচলতে কি কৰে পানীয়ে মানুহৰ তৃষ্ণা দূৰ কৰে তৃষ্ণা মানে হৈছে পিয়াহ আমি পানী কেতিয়া খাওঁ যেতিয়া আমাৰ বহুত পিয়াহ লাগে তেতিয়া পানী খাওঁ আৰু অগ্নি মৰে জাৰত অগ্নি আচলতে মানুহৰ ঠাণ্ডা কমায় মানে কি জাৰ কম কৰে জাৰ মানে হৈছে ঠাণ্ডা কম কৰে ইয়াতে কি কৈছে পানী মৰে পিয়াহত পানীয়েও আচলতে নিজৰ গুৰুত্ব বুজি নাপায় সেইকাৰণে কি কৰিছে পানীয়ে আচলতে নিজে যে পিয়াহ গুচায় সেই কথাটো পানীয়ে বুজি পোৱা নাই নাজানে নিজৰ মাজতে যে সেই শক্তিটো আছে পানীয়ে গমেই পোৱা নাই সেইকাৰণে পানীহুৰো পিয়াহ লাগিছে আৰু পানীহু মৰিব ধৰিছে পিয়াহত অগ্নি মৰে জাৰত অগ্নিয়ে যে মানুহৰ গাৰ পৰা ঠাণ্ডা গুচায় বা অগ্নিয়ে যে জাৰ গুচায় সেই বস্তুটো অগ্নিও নাজানে হ'ল আৰু তেওঁ সেই জাৰত কঁপি কঁপি মৰিব লৈছে খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত খুদা ৰচুল খুদা মানে গম পাইছে ভগৱান ৰচুল মানে হৈছে আল্লাহৰ দূত মানে নিশ্চয় গম পাইছে দূত ভগৱানৰ দূত বুলি যে কওঁ মানে ভগৱানে পঠিয়াইছে এজন মানুহ তেনেকুৱা ধৰণৰ আল্লাহৰ দূত আল্লাই পঠিয়াইছে লুকাই আছে মুমিনৰ আঁৰত মুমিন মানে কি মুমিন মানে হৈছে বিশ্বাসী মুছলমান এই দুই কি বাক্য একেলগে পঢ়িলেহে আমি বুজি পাম আঁৰত মানে হৈছে তাতে লুকাই আছে আৰু আঁৰত হয় যে কি হয় খুদাৰ ৰচুল লুকাই আছে মুমিনৰ আঁৰত মানে খুদাৰ মানুহ ভগৱানৰ বা আল্লাহৰ ৰচুল আল্লাহৰ মানুহজন এই বিশ্বাসী মুছলমান মুমিন মানে হৈছে বিশ্বাসী মুছলমান যিগৰাকী মুছলমানে আল্লাহক মানে আৰু তেওঁ আল্লাহক সন্মান কৰে তেনেকুৱা ধৰণৰ মুছলমান ব্যক্তিৰ মাজতে সেই ভগৱানৰ আল্লাহৰ মানুহজন লুকাই আছে মানে কি হয় যে আল্লাহক বিচাৰি আমি অ'ত ঘূৰি ফুৰিব নালাগে তেওঁ আচলতে মুমিনৰ ৰূপত আমাৰ মাজতে আছে গম পাইছে তেওঁ সাধাৰণ ব্যক্তি হিচাপে আমাৰ মাজতে লুকাই আছে সেইটো কাৰণে কি হয় যেতিয়া আমি মুমিনবিলাকক চিনি নাপাওঁ আমি মুমিনক বিচাৰি বেলেগ জেগাত ঘূৰি ফুৰোঁ হয় ভগৱানৰ মানুহবিলাক এতিয়া যদি ভগৱানৰ কথা কৈয়ে ৰিজাই দিওঁ ভগৱানৰ মানুহবিলাক আমাৰ মাজতে লুকাই আছে আমি একোজন ভগৱানৰ মানুহ হয় মানৱ সেৱা কৰিব সেইকাৰণে নকয় জানো এতিয়া আমি সেইটো কথা আমি উপলব্ধি কৰা নাই ভগৱানক বিচাৰি ফুৰিছোঁ হয় ভাল কাম কৰিব লাগে বুলি জানো আমি এইটো জানো যে মানুহে মানুহক সহায় কৰিব লাগে সেইটো কৰাৰ বাদে আমি কি কৰোঁ এনি টাইম ধৰি লওক পূজায়ে কৰি থাকোঁ এক্সাম্পল এটা যে মই এনি টাইম পূজায়ে কৰি থাকোঁ কিন্তু মানুহে যদি কিবা এটা বস্তু সোধে ৰাস্তাত বোলে গৈছে মানুহজনক মাৰি দিলোঁ ওচৰত আছে অমুক কৰিলে বেয়া ব্যৱহাৰ কৰোঁ বোলে তেতিয়া জানো ভগৱানে মোৰ সাথ দিব নিদিয়ে সেইটো কথাই কৈছে যে আল্লাহৰ মানুহবিলাক আমাৰ মাজতে লুকাই আছে সেইটো বুজি নোপোৱাৰ চিটুৱেশ্যনটো কেনেকুৱা হ'ব যে পানী মৰে পিয়াহত এই পানী যেনেকৈ নিজৰ পিয়াহ দূৰ কৰিব পাৰে বস্তুটো নাজানি কেনে পিয়াহ লাগি কেনে মৰি আছে ঠিক তেনেদৰে অগ্নিও নিজে যে জাৰ গুচাব পাৰে সেইখিনি বস্তু তেওঁ ৰিয়েলাইজ কৰা নাই আৰু জাৰত তেওঁ মৰিছে গম পাইছে ভগৱানৰ মানুহ যে আমাৰ মাজতে লুকাই আছে সেই বস্তুটো আমি ৰিয়েলাইজ কৰা নাই আৰু য'ত বিচাৰি ফুৰিছোঁ সেই চিটুৱেশ্যনটো এনেকুৱা ধৰণৰ যে পানীয়ে নিজে পিয়াহ দূৰ কৰিব পাৰে কিন্তু নাজানে পিয়াহ দূৰ কৰিবৰ কাৰণে বস্তু বিচাৰি ফুৰিছে
গম পাইছে তেনেকুৱা ধৰণৰ কথা নেক্সট খুদা ৰসুল লুকাই আছে নকৰা বিচাৰ মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ মক্কাৰ দুৱাব সাহাব জীৱই মাৰে তালি যেনে খালে খলৰ লগত দৰিকাৰ টপালি যে খুদা ৰসুল লুকাই আছে নকৰা বিচাৰ সেই প্ৰথম যে দুখাৰী যে লাইন পঢ়িলো এইখিনি বস্তু বুজাইছে যে খুদা ৰসুল লুকাই আছে নকৰা বিচাৰ খুদাৰ ৰসুল আল্লাহৰ দূতজন আমাৰ মাজতে লুকাই আছে মুমিন ৰূপে মুমিন মানে হৈছে বিশ্বাসী মুছলমান যি সঁচাকে নিজৰ ধৰ্মক বিশ্বাস কৰে সেইজন মুছলমানে হৈছে আল্লাহৰ দূত হয় যে খুদাৰ ৰসুল লুকাই আছে আমাৰ আৰত নকৰা বিচাৰ খুদাৰ ৰসুলজন আমাৰ মাজতে লুকাই আছে আমাৰ মাজতে আছে আমি বিচাৰ কৰা নাই মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ আমি কি কৰি আছো মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ সঞ্চাৰ মানে হৈছে তলা আৰু বান্দা মানে হৈছে আল্লাহৰ সেৱক মানে কি আৰু দূত ৰসুল বুলি ক'লেও ভুল নহব আল্লাহৰ সেৱক যে আল্লাহক পূজা কৰে আল্লাহক আৰাধনা কৰে আৰু সঞ্চাৰ মানে হৈছে তলা তলা চাবি যে তলা সেইটো যে মক্কা কি হয় মক্কা আচলতে মুছলমান ধৰ্মী লোকসকলৰ কাৰণে এক পবিত্ৰ তীৰ্থস্থান হয় য'ত তেওঁলোক যাবলৈ প্ৰত্যেকজন মুছলমান ব্যক্তিৰে এটা আশা এটা ইচ্ছা যে মই এবাৰ যদি মক্কা এবাৰ দৰ্শন কৰিব পাৰোঁ মোৰ জীৱনটো ধন্য হৈ পৰিব আৰু তেওঁৰ প্ৰত্যেকজন ব্যক্তিৰে এক সেয়া যে বিশ্বাস যে মক্কাৰ দুৱাৰত যদি আমি মূৰ দুৱাব পাৰোঁ আমাৰ কি হৈ যায় জীৱনত থকা সংসাৰৰ মোহ মায়াৰ পৰা আমি মুক্তি পাব পাৰোঁ প্লাছ আমাৰ যিমান পাপ কৰ্ম আছে আমাৰ যি নজনা কিবা কিবি পাপ আছে সেইবোৰ পাপবোৰ কাট খাই যায় হয় যে খুদা ৰসুল লুকাই আছে নকৰা বিচাৰ মক্কাৰ দুৱাৰত বান্দা মাৰিলা সঞ্চাৰ খুদা ৰসুল যে আমাৰ মাজতে লুকাই আছে আমি সেইবোৰ বিচাৰি ফুৰা নাই কেৱল ভগৱানক আল্লাহক বিচাৰি আছো সেই বস্তুটো কৰি থাকিলে কি হৈ যায় নিজে মক্কাৰ দুৱাৰত আল্লাহৰ সেৱকে তলা মৰাৰ নিচিনা সিচুৱেশ্যন এটা হৈ যায় গম পাইছে যে ভগৱান আল্লাহ আমাৰ মাজতে আছে আমি আমাৰ মাজত বিচাৰিব আৰু আমি দূৰ দূৰণিত বিচাৰি আছো যদি আমি সদায় তেনেকুৱা কৰি থাকো তেতিয়া সেই সিচুৱেশ্যনটো কেনেকুৱা হ'ব জানেনে যে আমি মক্কাৰ দুৱাৰত মই নিজে তালা এটা মাৰি থৈ অহাৰ নিচিনা এটা সিচুৱেশ্যন হ'ব তলাটো মাৰি দিলো মানে কি মই যাব নোৱাৰো ঠিক তেনেদৰে যদি মই আল্লাহ মোৰ ওচৰতে আছে মই দূৰত বিচাৰি থাকো মই বিচাৰি পাম জানো নেপাওঁ সেই সিচুৱেশ্যনটো এনেকুৱা ধৰণৰ লগত তেওঁ মিলাইছে হয় মক্কাৰ দুৱাৰত সাহাব জীৱই মাৰে তালি যেনে খালে খলৰ লগত দৰিকাৰ টপাল মক্কাৰ দুৱাৰত সাহাব জীৱই মাৰে তালি যে মক্কাৰ দুৱাৰ গম পাইছে তীৰ্থস্থানৰ দুৱাৰত মক্কা নামৰ তীৰ্থস্থানৰ দুৱাৰত সাহাব জীৱই মানে কি মানুহৰ কথা কৈছে জীৱই মাৰে তালি মানে হৈছে হাত চাপৰি মৰাৰ কথা যেনে খালে খলৰ লগত দৰিকাৰ টপালি মক্কাৰ দুৱাৰত গৈ মূৰ দুৱা বা হাত চাপৰি মৰাৰ সিচুৱেশ্যনটো তেওঁ কিহৰ লগত তুলনা কৰিছে যে মক্কা এনে এক বিশাল ঠাই হয় যে তাত যদি আমি বহুত কিবা কিবি পাপ কৰি কেনে তাৰ নিচিনা ঠাইত যদি আমি গৈ কেনে এনেই হাত চাপৰি মাৰি থাকো সেই বস্তুটো কেনেকুৱা ধৰণৰ হ'ব সিচুৱেশ্যনটো উপস্থিতিটো কেনেকুৱা ধৰণৰ হ'ব যেনে খালে খলৰ লগত দৰিকাৰ টপালি খালে খল মানে হৈছে এইকেইটা মাছ হয় খল মাছ খালে খলৰ লগত দৰিকণা মাছৰ নিশ্চয় নাম শুনিছে শল মাছবিলাক কি হয় ডাঙৰ মাছ হয় আৰু দৰিকা মাছবিলাক কি হয় সৰু সৰু মাছ হয় এই দৰিকা মাছৰ শল মাছৰ লগত মানে ডাঙৰ মাছৰ জাকৰ লগত যদি দৰিকা মাছ এটাই টপালি মাৰি থাকে তাত যদি ঘূৰি থাকে কোনোবাই কিবা দেখা পাব নেকি এই তেনেকুৱা ধৰণৰ আমি যদি একো পাপ পুণ্যৰ বিচাৰ নকৰোঁ আমি একো ভাল কাম নকৰোঁ আমি নিজৰ মাজত থকা বস্তুখিনিক যদি উপলব্ধি নকৰি কেৱল যায় মক্কাৰ দুৱাৰত যায় উপস্থিত হওঁ নিজক নিচিনি সেই সিচুৱেশ্যনটো কেনেকুৱা হ'ব খলৰ লগত দৰিকা মাছে টপালি মাৰি থকাৰ নিচিনা হ'ব মানে কি একেবাৰে মূল্যহীন হয় তেনেকুৱা ধৰণৰ এটা নেক্সট হ'ল মক্কাৰ দুৱাৰত সাহাব ত্ৰিবেণীৰ ঘাট বেহাব নোৱাৰে তাত মায়াই ভেটে বাট
আসমানৰ কুটুব তৰা আদমৰ জাত সজাত মইনা আছে ঘনে লগাই মাত ইয়াৰ অৰ্থটো কি হ'ব যে মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট যে মক্কাৰ দুৱাৰক আচলতে হিন্দু ধৰ্মীসকলৰ এক তীৰ্থস্থান বিখ্যাত তীৰ্থস্থান হেয়া হৈছে ত্ৰিবেণীৰ ঘাট বা ত্ৰিবেণীৰ ঘাট মক্কা যেনেকৈ মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে এক পবিত্ৰ তীৰ্থস্থান ঠিক তেনেদৰে ত্ৰিবেণী ঘাটো হৈছে হিন্দু ধৰ্মাৱলম্বীসকলৰ বাবে এক উল্লেখনীয় তীৰ্থস্থান ত্ৰিবেণী ঘাট মানে কি হৈছে য'ত গংগা যমুনা আৰু সৰস্বতী নৈ এই তিনিখন নৈ সংগম হৈছে আৰু সেইখিনি জাগাত যদি কোনোবাই মূৰ ধুৱাব পাৰে তেতিয়াহ'লে কি হ'ব মানুহৰ গোটেই পাপবোৰ কটা যায় পুণ্য অৰ্জন কৰিব পাৰে যে মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট মক্কাৰ দুৱাৰত আচলতে ত্ৰিবেণীৰ ঘাটৰ লগত তুলনা কৰিছে বেহাব নোৱাৰে তাত মায়াই ভেটে বাট বেহাব নোৱাৰে বেহাব মানে হৈছে বেপাৰ কৰা বিজনেছ কৰা আৰু বেপাৰ কৰা আমি কি হয় তীৰ্থস্থানবিলাকত এটা বেপাৰ কৰিব যাওঁ সেই বেপাৰটো হৈছে যে পাপবোৰ কাটি কেনে তাৰ বিনিময়ত আমি কি কৰিব যাওঁ পুণ্য অৰ্জন কৰিব যাওঁ মানে কি ধৰি লওক এক পবিত্ৰ স্থানত আমি গ'লো আমি আমাৰ পাপবোৰ লৈ গৈছোঁ আমি পাপবোৰ ধুৱাই তাৰ বিনিময়ত কি লৈ আহিব বিচাৰ পুণ্য অৰ্জন কৰি আহিব পাৰে সেয়া এক বেপাৰ হ'লনে সেইটোৱে কৈছে যে বেহাব নোৱাৰে তাত মায়াই ভেটে বাট মানে মক্কায়ে হওক বা ত্ৰিবেণী ঘাটেই হওক দুটা তীৰ্থস্থান যিহেতু একে স্থানৰে হয় গতিকে দুটাৰ লগত তুলনা কৰি কৈছে বেহাব নোৱাৰে মায়াই ভেটে বাট আমি যদি এনেকুৱা ধৰণৰ মায়া মুখ লৈ যাওঁ তেতিয়া কি হ'ব বেয়াখিনি যদি লগত লৈ যাওঁ বেছি যে নিজক উপলব্ধি কৰা নাই অলৰেডি আমাক আগত কৈছে যে আমি খুদাৰ ৰসুল লুকাই আছে মুমিনৰ আঁৰত আমি তাক বিচাৰি পোৱা নাই খুদা আচলতে আমাৰ মাজতে লুকাই আছে আমি নিবিচাৰাকে ডাইৰেক্ট বোলে মক্কা লৈ গৈছোঁ ডাইৰেক্ট বোলে ত্ৰিবেণী সংগমলৈ গৈছোঁ তেতিয়া কি হ'ব মায়াই ভেটে বাট মায়া মানে হৈছে মোহ মায়াই কি কৰিব ভেটে বাট মানে হৈছে বাট ভেটি ধৰা তাতে আমি কি কৰিব নোৱাৰোঁ পাপ পুণ্যৰ সেই বেপাৰখন কৰিব নোৱাৰোঁ যে পাপখিনি থৈ কেনে পুণ্য অৰ্জন কৰি আনিম সেইখিনি কৰ্ম আমি তাতে সম্পাদন কৰিব নোৱাৰোঁ কাৰণ তাতে মায়াই বাট ভেটি ধৰিব আৰু যেতিয়া আমাৰ গাত মায়া লাগি থাকে মায়া মোহত আবদ্ধ হৈ থাকিম আমি তাত পুণ্য অৰ্জন কৰিব নোৱাৰিম হয় পুণ্য অৰ্জন কৰিবলৈ হ'লে আমি গোটেই মায়া মুখখিনি ত্যাগ কৰি থৈহে আমি যাব লাগিব তেতিয়াহে আমি পাৰিম আসমানৰ কুটুব এইখিনি কথা গ'ল ইয়াতে বেলেগ বেলেগ কথা আছে কিন্তু দেই প্ৰত্যেকখিনি কথাতে অলপমান লিংক আছে কিন্তু কথাবোৰ বেলেগ আসমানৰ কুটুব তৰা আদমৰ জাত সজাত মইনা আছে ঘনে লগাই মাত আসমানৰ কুটুব আসমান মানে হৈছে আকাশ কুটুব তৰা মানে হৈছে ধ্ৰুৱ তৰা বা নক্ষত্ৰ এইবিলাক আৰু আদমৰ জাত আদম মানে কি আদম মানে নিশ্চয় জানে যে যেনেকে পৃথিৱীৰ প্ৰথমজন ব্যক্তি আৰু প্ৰথমজন মানৱ যে কুৰাণৰ মতেদি আল্লাই সৃষ্টি কৰা প্ৰথমজন মানুহ আল্লাই সৃষ্টি কৰা প্ৰথমজন মানুহ আদমৰ জাত মানে কি জাতিৰ কথা কৈছে সেই আদমৰেতো আমি সন্তান হৈ ক'ব গ'লে হয় যে আসমানৰ কুটুব তৰা আদমৰ জাত মানে আকাশত থকা ধ্ৰুৱ তৰাৰ লগত এই আদমৰ জাতক কৈছে যে আদমৰ জাত মানে গোটেই মানৱ জাতিখিনি কি হয় আকাশত থকা তৰাৰ নিচিনা ধুনীয়া আৰু মৰম লগা সজাত মইনা আছে ঘনে লগাই মাত যেনেকে এতিয়া আসমানৰ কুটুব তৰা আসমানখন দেখা পাম কুটুব তৰাবিলাক ভিতৰত কি বস্তু আছে আমি দেখা নাপাওঁ নিমাত হয়নে এই তেনেকুৱা সজাত মইনা আছে ঘনে লগাই মাত যে সেই মানৱ জাতিটো কি হৈ আছে সজাত মইনা চৰাইৰ দৰে আছে এতিয়া সেই বস্তুটো কিহৰ লগত মিলাইছে এইটো মই কৈ আছোঁ মানুহৰ ভিতৰত থকা আত্মাটোৰ কথা কৈছে ইয়াতে সজাত মইনা আছে ঘনে লগাই মাত যে সজা মানে হৈছে ইয়াতে মানুহৰ দেহটো মইনা আছে আমাৰ মানৱদেৱটো তেওঁ সজা বুলি কৈছে মানে পিজৰাৰ মাজত কি লুকাই আছে মইনা চৰাই মানে আমাৰ আত্মাটো লুকাই আছে
মানৱ দেহ ৰূপী পিজৰাৰ ভিতৰত সজাৰ ভিতৰত আমাৰ আত্মাটো লুকাই আছে, সোমাই আছে, বন্দী হৈ আছে আৰু মাত লগাই আছে। এতিয়া আমি বডিটো দেখা পাইছোঁ, কিন্তু আত্মাটো দেখা পাম জানো? এতিয়া মোক দেখা পাইছে, মই আপোনালোকক দেখা পাইছোঁ হয়তো, কিন্তু বডিৰ ভিতৰত থকা আমি আত্মাটোক দেখা পাম জানো? কিন্তু তেওঁ মাত লগাই আছে যে মোক মুক্তি লাগে, মোক সংসাৰৰ মানে আত্মাটো ওলাই যাব বিচাৰি আছে। যেনেকৈ এতিয়া সজাত যদি আমি চৰাই এটা বন্দী কৰি থওঁ, তেওঁ ভিতৰৰ পৰা মাতি থাকেনে নাই যে মোক নিশ্চয়কৈ যে ওলাই যাব বিচাৰে। ঠিক তেনেদৰে মানুহৰ বডিটোৰ পৰাও আত্মাটো ওলাই যাব বিচাৰি আছে, মাত লগাই আছে, কিন্তু আমি দেখা পোৱা নাই। হ'ল সজাৰ মইনাটিৰ অনেক যুগুটি, দেওমাৰি পাৰ হ'লে এৰিলে পিৰিতি। যে সজাৰ মইনাটিৰ বহুত যুগুটি আছে, বহুত কথা আছে। দেওমাৰি পাৰ হ'লে এৰিলে পিৰিতি। একবাৰ যদি দেওমাৰি পাৰ হয়, আমাৰ এই বডিৰ ভিতৰত থকা আত্মাটোৰ বহুত কথা আছে, বহুত বিচাৰে, বহুত কিবা কিবি। কিন্তু যদি এবাৰ দেওমাৰি, এবাৰ পাখি মেলি যদি ওলাই যায়, সজাৰ পৰা যদি চৰাইটো এবাৰ পাখি মেলি ওলাই যায়, তেতিয়া কি হৈ যাব? গোটেই পিৰিতি এৰা যাব। মানে কি পিৰিতি এৰা মানে কি? দেহটোৰ প্ৰতি থকা প্ৰেম। পিৰিতি মানে কি আচলতে? প্ৰীতিভাৱ। প্ৰীতিভাৱৰ পৰাই পিৰিতি হৈছে। প্ৰীতি মানে এতিয়া ধৰি লওক মৰমো হ'ব পাৰে, প্ৰেমো হ'ব পাৰে, যিকোনো ধৰণৰ ভাৱ আৰু ভালপোৱা ভাৱ এটা। যে দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি। এবাৰ যদি দেওমাৰি পাৰ হয়, তেতিয়াই গম পাব যে তেওঁ ইয়াৰ পৰা সেই ভালপোৱা এৰিলে, প্ৰীতি এৰিলে। দেওমাৰি পাৰ হৈ জীৱই আছে চাই, চোৱা চোৱা জীৱসকল ভেলৰে বিলায়। এতিয়া সজাৰ মইনাটি দেওমাৰি পাৰ হৈ ওলাই গ'ল। মানুহৰ বডিৰ পৰা আত্মাটো ওলাই গুচি গ'ল। আত্মা এটা আঁকি দিছোঁ। তাৰপিছত কি হ'ব? বডিটোৰ জানো কিবা মূল্য থাকিব? দেওমাৰি পাৰ হৈ জীৱই আছে চাই, বডিটোৰ পৰা আত্মাটো ওলাই যায় কেনে তেওঁ দূৰৰ পৰা চাই আছে আমাক, বডিটোক, দেহটোক চাই আছে। চোৱা চোৱা জীৱসকল ভেলৰে বিলায়। যে এই চোৱা চোৱা জীৱসকল ভেলৰে বিলায়। ভেলৰ মানে কি? ইয়াতে বডি ভেল মানে হৈছে মৃতদেহ। ভেলৰে বিলায়। ভেল মানে হৈছে মৃতদেহ, সেইবিলাক আৰু। যে দেওমাৰি আত্মাটো এবাৰ বডিৰ পৰা যেতিয়া ওলাই গুচি যাব, তেওঁ দূৰত যায় এবাৰ নিজৰ দেহটোলৈ চাই আছে যে চোৱা 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 যে জীৱৰে বিলায়। কেনে বিলায়? বিলায় মানে হৈছে দুৰৱস্থা। আমি কওঁ ন, মোৰ বৰ বিলাই হ'ল আজি, এই বেয়া অৱস্থা। যে এই চোৱা 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 যে চাওক, যেতিয়ালৈকে দেহটোৰ ভিতৰত আত্মাটো আছে, তেতিয়াহে দেহৰ মূল্য আছে, হয়নে নহয়? মানে আমি জীৱিত হৈ আছোঁ, আমি অমুক বিচাৰোঁ, তমুক বিচাৰোঁ, মায়া মোহ, অমুক তমুক। আমি যে কওঁ মায়া মোহৰ পৰা আমাক মুক্তি লাগে, মুক্তি লাগে, মুক্তি লাগে। আচলতে জীৱিত অৱস্থাত মায়া মোহৰ পৰা মুক্তি পোৱাটো বহুতেই টান, অসম্ভৱ কথা বুলি ক'লেও ভুল নহ'ব। মায়া মোহৰ পৰা মুক্তি পাবলৈ হ'লে আমি আচলতে আত্মাই দেহ ত্যাগ কৰিব লাগিব। মানে কি? আমি যদি চিম্পলি কওঁ, মৃত্যুবৰণ কৰিব লাগিব, তেতিয়াহে মুক্তি। সেইকাৰণেতো মৃত্যু হোৱা ব্যক্তিকহে আমি কি বুলি কওঁ? মুক্তি পোৱা বুলি কওঁ, হয়নে? যেতিয়া তেওঁ বডিৰ পৰা, যেতিয়া দেহৰ পৰা আত্মাটো ওলাই যাব, তেওঁ আহি কেনে চাই যে চাওক, মোৰ অবিহনে মই এতিয়া মুক্ত হৈ গ'লোঁ, মুক্তি পালোঁ সংসাৰৰ মোহ মায়া, সংসাৰৰ বন্দিত্বৰ পৰা। আৰু এতিয়া চাওক, মোৰ দেহটোৰ তোৰ কেনেকুৱা বিলাই অৱস্থাই, একো ভেলুৱে নাই, একো নাই। যেতিয়া আত্মা ওলাই যাব, দেহটোৰ জানো কিবা মূল্য থাকে? নাথাকে। দেহটো থাকাৰে একো মূল্য নাথাকে। সেইকাৰণে কি কৰি দিয়া যায়? হয়তো দেহটো পুতি দিয়া যায়, হয়তো দেহটো জ্বলাই দিয়া যায়, একেবাৰে শেষ কৰি পেলোৱা যায়। মানে কি? আত্মা অবিহনে একো ধৰণৰ মূল্য নাই। গতিকে ইয়াতে আচলতে সংসাৰৰ মোহ মায়াৰ কথা এই জিকিৰ কবিতাটোৰ মাজেৰে ধুনীয়াকৈ আজান ফকীৰদেৱে প্ৰকাশ কৰি উলিয়াইছে। হ'ল, এইখিনিয়ে আছিলে জিকিৰৰ সেয়া। এতিয়া আহোঁ শব্দাৰ্থখিনি পটককৈ। যে ৰহম মানে কি? ৰহম মানে হৈছে দয়া। গিৰিহত মানে হৈছে গৰাকী। দৰিয়া মানে হৈছে সাগৰ বা নদী। ভজু মানে হৈছে উপাসনা কৰা। ৰচুল মানে হৈছে আল্লাহৰ দূত। মুমিন মানে হৈছে বিশ্বাসী মুছলমান। হ'ল, শব্দাৰ্থ কিন্তু একেবাৰে ইম্পৰ্টেণ্ট, লাগিবই। বান্দা মানে হৈছে, বুন্দা হ'ব আল্লাহৰ দূতেই বুজোৱা যায়, বা আল্লাহৰ সেৱকো হ'ব।
সঞ্চাৰ মানে হৈছে তলা, তলা মাৰে যে তলা, বেহাব মানে হৈছে বেপাৰ কৰা। যে আজিলৈ ইমানেই আছিলে আমাৰ জিকিৰ কবিতাটোৰ মূল ভাৱ। আশা কৰোঁ আপোনালোক সকলোৱে নিশ্চয়কৈ বুজি পাইছে আৰু খুব ভালকৈ পঢ়িব, ধুনীয়াকৈ লিখি ল'ব, আৰু যদি কিবা বুজি নোপোৱা থাকে আমাক সুধিবৰ কাৰণে কোনো ধৰণৰ কুণ্ঠাবোধ নকৰিব। আজিলৈ ইমানতে ৰাখিলোঁ, ধন্যবাদ।